ফাদিল হোৱা বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ প্ৰশ্নসমূহ হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ডি অপহৰণ বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া নেক্সটটো হৈছে ক্লোৰ এলকলি পদ্ধতি বুলিলে কি বুজা উপযুক্ত ৰাসায়নিক বিক্ৰিয়া সহ উত্তৰ দিয়া নেক্সট কুৱেশ্যনটো হৈছে প্লাষ্টাৰ অফ পেৰিছ কি হয় প্লাষ্টাৰ অফ পেৰিছৰ পৰা কিদৰে জিপছাম উৎপন্ন কৰা হয় ৰাসায়নিক বিক্ৰিয়া লিখা নেক্সটটো হৈছে নেট নাইট্ৰেট তাপীয় বিয়োজন কৰিলে কিয় মুগা বৰণীয়া ধোঁৱা নিৰ্গত হয় উপযুক্ত বিক্ৰিয়া সহ কাৰণ দৰ্শোৱা নেক্সট কুৱেশ্যনটো আছিলে LINA, KRB আৰু CS-ৰ ভিতৰত কোনটো মৌলৰ ধাতৱীয় ধৰ্ম সকলোতকৈ বেছি নেক্সটটো হৈছে পেচনিফিকেশ্যন বিক্ৰিয়া বুলিলে কি বুজা উপযুক্ত বিক্ৰিয়াৰ সহায়ত লিখা নেক্সট কুৱেশ্যনটো হৈছে স্বাভাৱিক দৃষ্টিত মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি নেক্সটটো হৈছে উমৰ সূত্ৰ প্ৰমাণ কৰিবৰ বাবে আৱশ্যকীয় বৰ্তনীৰ অংকন কৰা নেক্সট কুৱেশ্যনটো হৈছে এইটোম ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15A প্ৰবাহ লৈ চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা নেক্সট কুৱেশ্যনটো হৈছে অৱতল লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধত লক্ষ্য বস্তু ৰাখি ইয়াৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা নেক্সট কুৱেশ্যনটো হৈছে কুণ্ডলীত তাপ আবিষ্ট কৰা দুটা উপায় ব্যাখ্যা কৰা নেক্সট কুৱেশ্যনটো হৈছে আমি শক্তি বিকল্প উৎস বিচাৰো কিয় ব্যাখ্যা কৰা নেক্সটটো হৈছে পৰিস্থিতি তন্ত্ৰত বিয়োজনৰ ভূমিকা কি নেক্সটটো হৈছে আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে নেক্সট কুৱেশ্যনটো হৈছে স্বপক্ষীয় আৰু পৰপক্ষিত মাজত পাৰ্থক্যসমূহ দৰ্শোৱা নেক্সটটো হৈছে সংযোগী পথ বা সাইনেপছ বুলিলে কি বুজা নেক্সট কুৱেশ্যনটো হৈছে কোনো এটা জীৱৰ বাবে ৰেণু দ্বাৰা ঘটা প্ৰবজন কেনেদৰে উপকাৰী হ'ব পাৰে নেক্সটটো হৈছে প্ৰজাতি শব্দটোৰ দ্বাৰা তুমি কি বুজা নতুন এটা প্ৰজাতি উৎপত্তিৰ বাবে কি উপাদানে অৰিহণা যোগাব পাৰে বুলি তুমি ভাবা নেক্সটটো হৈছে তাপ বিজাৰণ আৰু দগ্ধীকৰণ হ'ল ধাতু নিৰ্ধাৰণৰ দুটা অতি প্ৰয়োজনীয় পদ্ধতি দুটা ব্যাখ্যা কৰা নেক্সট কুৱেশ্যনটো হৈছে 30 মিটাৰ ভাঁজ ব্যাসাৰ্ধত উত্তল দাপোন এখনত সন্মুখত 20 সেণ্টিমিটাৰ দূৰত্বত 5 সেণ্টিমিটাৰ দৈৰ্ঘ্য বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা নেক্সটটো হৈছে এটা বায়ুক্লিপত বৰ্ণনা দিয়া আৰু তাৰ কাৰ্য ব্যাখ্যা কৰা অত্যাধিক পৰিমাণৰ শোষণ গেছৰ বিনিময় ঘটাব পৰাকৈ মানুহৰ